ঐ চনে হৰি, কালি যোগেনৰ ঘৰত মদৰ পাৰ্টি চলিছিল। গধূলি 5 বজাত হৰেণ, যোগেন আৰু দুজন বন্ধুৱে 4টা ফুলৰ বটল কিনি আনি যোগেনৰ ঘৰত পাৰ্টিত বহিল। চাল্লা বাপেকে 1 ঘণ্টাতে 2টা ফুলৰ বটল সিহঁতে শেষ কৰি দিলে। তাহাঁতৰ সিফালে নিচাও একেবাৰে বেছি হৈ গ'ল। তেনেতে আকৌ হৰেণে ক'লে, ব'লা আমি মোৰ ঘৰৰ পৰা পাঠা ছাগলীটো চুৰ কৰি আনো আৰু ছাগলী মাংসৰে বাকী বটল 2টা খাই শেষ কৰো। তেতিয়া সকলোৱে আৰু ভালেই পালে। সকলো একমত হ'ল। হৰেণ আৰু যোগেনে হৰেণৰ ঘৰলৈ গৈ মনে মনে ছাগলীটো চুৰ কৰি আনিলে। 8 মান বজাত ভজা মাংস একেবাৰে ৰেডি হ'ল। ইফালে আকৌ চাৰিওজনে বাকী 2টা ফুলৰ বটল খাই শেষ কৰোঁতে ৰাতি 12টামান বাজিলে। বেছি ৰাতি হোৱাৰ বাবে গোটেই কেইজন ৰাতি যোগেনৰ ঘৰতে থাকিল। পিছদিনা আকৌ ৰাতিপুৱাই হৰেণে ঘৰলৈ খোজ ল'লে। ঘৰত গৈ দেখিছে যে পাঠা ছাগলীটোৱে আৰামত বাৰীত ঘাঁহ খাই আছে। হৰেণে আচৰিত হৈ ঘৈণীয়েকক সুধিলে, হেৰি এই ছাগলীটো ইয়াত কেনেকৈ আহিল? তেতিয়া আকৌ ঘৈণীয়েকে খঙেৰে ক'লে, বাদ দিয়ক সেই ছাগলীৰ কথা। প্ৰথমে আপুনি কওক, কালি ৰাতি যোগেনৰ লগত আহি আমাৰ কুকুৰটো কলৈ উঠাই নিলে? এতিয়া আকৌ হৰেণে আচৰিত হৈ কৈছে, কি কালি আমি কি কুকুৰটোহে উঠাই নিলো নেকি? ঘৈণীয়েকে কৈছে, আপোনালোকে ৰাতি আহি 2টাই কুকুৰটোহে উঠাই নিলে। এই বুলি শুনি হৰেণ বাপেকে জেগাতে বেহুচ। বাপেকে চাখনা বনাই কুকুৰৰ মাংসকে খাই দিলে। নকবি আৰু দে, বৰ নমুনা আকৌ দেই সেইকেইটা। মদৰ নিচা ছাগলীৰ জেগাত কুকুৰকে উঠাই দিলে বাপেকে। গুড মৰ্ণিং ছাৰ। দে ল'ৰাহঁত, গুড মৰ্ণিং। তেনেহ'লে পলম নকৰি আজি ক্লাছটো আৰম্ভ কৰোঁ। অ'কে ছাৰ, আৰম্ভ কৰক। তেনেহ'লে প্ৰথমে হৰি তয়ে কচোন জীৱনৰ কেইটামান হাৰ বাণী ক। ছাৰ, জীৱনৰ হাৰ বাণী? জীৱনৰ হাৰ বাণী পাৰিবি নাই পিছে? ছাৰ মই নোৱাৰিম নে আৰু? আপুনি মাত্ৰ শুনি যাওক। দে শুনা। সদায় ভগৱানক প্ৰাৰ্থনা কৰিবা, মনৰ চঞ্চলতা দূৰ হ'ব। সকলো অৱস্থাতে মনক সন্তুষ্ট ৰাখিবা, শৰীৰ সুস্থ থাকিব। ক্ৰোধ নকৰিবা, নিজৰেই অনিষ্ট হ'ব। অহংকাৰ নকৰিবা, নিজৰ ধ্বংস মাতি অনা হ'ব। অসৎ সংগলৈ নাযাবা, চৰিত্ৰ কুলুষিত হ'ব। নম্ৰ ভাবি হোৱা, সত্যৰ সন্ধান পাবা। সত্যৰ আশ্ৰয় লোৱা, মনত শান্তি পাবা। কাৰো প্ৰাণক কষ্ট নিদিবা, ভগৱান ৰুষ্ট হ'ব। কথা বেছিকৈ নকবা, কথাৰ মূল্য নাথাকিব। মিছা কথা নকবা, অবিশ্বাসৰ পাত্ৰ হবা। কাকো সন্দেহ নকৰিবা, অশান্তি পাবা। সন্মান নিবিচাৰিবা, অসন্মানিত অনুভৱ কৰিবা। ভোমোৰাৰ দৰে নিতৌ নিজৰ কৰ্ম কৰি যোৱা। মাখিৰ দৰে অপৰিষ্কাৰ ঠাইলৈ নাযাবা। বিন্দু নষ্ট নকৰিবা, দেহ মন দুৰ্বল হ'ব। কৃতিত্বভিমানী হৈ কাম নকৰিবা, জীৱন বিফল হ'ব। আত্মগৌৰৱ নকৰিবা, আত্মবিশ্বাস হেৰাই যাব। কাকো ফাঁকি নিদিবা, নিজেই ফাঁকত পৰিবা। শেষত কাকো ঘৃণা নকৰিবা, নিজেই ঘৃণিত হবা। পিতৃ মাতৃ শাস্ত্ৰ আৰু ডাঙৰক সন্মান কৰা লোকে জন্ম জন্মান্তৰলৈকে চিৰ আদৰণীয় হৈ ৰয়। ল'ৰা, বৰ সুন্দৰ কথা কলি দেই তই। ভাল লাগিল দে, বহুত ভাল লাগিল তোৰ কথাখিনি শুনি। ধন্যবাদ ছাৰ। আমি সদায় এই কথাবোৰ মানি চলিব লাগে। তেতিয়া ক'তো বিপদতো নপৰো, ক'তো লাজ পাবলগীয়াও নহয়। আৰু যদি এইবোৰ কথা মনত ৰাখে, সকলো ঠাইতে অচিনাকি মানুহৰ সৈতেও ভালদৰে থাকিব পাৰিব। এনেও কথা এষাৰ আছেই নহয়, বোলে নিজ ভালেই জগত ভাল। হয় ল'ৰা, তই ঠিকেই কৈছ। হ'ব তেনে আজিলৈ ক্লাছটো ইমানতে সামৰিছো। অ'কে ছাৰ।